ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছোঁ। এবাৰ বিশেষকৈ যিসকলে মেট্ৰিক পৰীক্ষা দিব লগা আছিল তেওঁলোকৰ কাৰণে যথেষ্ট অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। সেইকাৰণে ভাবিলোঁ দুআষাৰমান কথা তোমালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো সেইকাৰণে ইউটিউবৰ জৰিয়তে তোমালোকে পাৰিলে কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰি ল'বা, যাতে ভৱিষ্যতে আৰু কিবা কিবি ভিডিঅ' যদি দৰকাৰ হয় তেতিয়াহ'লে তোমালোকৰ লগত শ্বেয়াৰ কৰিম। এতিয়া কথাটো হ'ল, যিসকলে মেট্ৰিক পৰীক্ষা এবাৰ দিবলৈ ওলাইছিলে, হায়াৰ ছেকেণ্ডেৰী যিসকলে দিবলৈ ওলাইছিলে তেওঁলোকৰ কাৰণে এতিয়া কি হ'ল, পৰীক্ষাটো দিব নাপালে। তো তেনেকৈয়ে কিবা এটাতো হ'ব, নম্বৰ আহিব। এই ক্ষেত্ৰত কিছুমানৰ কাৰণে অলপ ভাল নহ'বও পাৰে, কিন্তু কিছুমানৰ কাৰণে ভাল হ'বও পাৰে। তো গতিকে আমি এইটো কথা ভাবিব নালাগিব যে এইটো কিয় হ'ল, কিন্তু আমি আগন্তুক দিনবিলাকত আগবাঢ়ি যোৱাটোহে চেষ্টা কৰিব লাগে। তো সময়ে সকলোবিলাক শিক্ষা দিব, কি কৰিব লাগে কি নকৰিব লাগে। আমি ভাগি পৰিলে নহ'ব। আমাৰ বিদ্যালয়ৰ কিছুমান তথ্যৰ পৰা মই ক'ব পাৰোঁ যে যিসকলে কিছুমানে আছে থাৰ্ড ডিভিজন যোৱা লোৱা টেষ্ট পৰীক্ষাত, মেট্ৰিকত কিন্তু ভালকৈ ওলাই যায়। ছেকেণ্ড ডিভিজন যোৱাবোৰ ষ্টাৰ পাই যায়। কিছুমানে ফাৰ্ষ্ট ডিভিজন যোৱা যিবোৰ আছে তেওঁলোকে ডিষ্টিংশ্যন আদিকৈ পোৱা দেখা যায়। গতিকে এই ক্ষেত্ৰত আমাৰ বহুতৰে পৰীক্ষা দিয়াহেঁতেন ৰিজাল্ট ভাল হ'লহেঁতেন আমাৰ বিদ্যালয়ৰ, কিন্তু দুৰ্ভাগ্যজনকভাৱে পৰীক্ষাটো যিহেতু নহ'লেই, গতিকে এতিয়াও তাত আমি খেদ কৰি থাকিলে নহ'ব। তো গতিকে মই সকলোকে অনুৰোধ কৰিম এই সময়ত যাতে আমি ভাগি নপৰোঁ। তো আগলৈ আমি চাব লাগে, কিয় হ'ল বুলি ভবাতকৈ, মেট্ৰিকটো নহ'ল কিয় নহ'ল তেনেকৈ ভবাতকৈ আমি ভাবিব লাগিব যি হৈছে ভাল হৈছে বুলি। তো গতিকে মই তোমালোকক এইখিনিকে শ্বেয়াৰ কৰিছোঁ। এতিয়া আৰু এটা প্ৰেয়াৰটো তোমালোকে বিচাৰি উলিয়াবা। গুগলত এটা আছে চেৰিটি প্ৰেয়াৰ বুলি, তোমালোকে বিচাৰিলে গম পাবা। তাত কোৱা হৈছে, ইংৰাজীত আছে প্ৰেয়াৰটো, পাৰিলে এটা কপি বনাই আঁৰি থৈ ল'বা ক'ৰবাত। তো তাত দিয়া আছে যে গড গ্ৰাণ্ট মি দ্য চেৰিনিটি টু একচেপ্ট দ্য থিংছ আই কেনট চেঞ্জ। তাৰমানে অৰ্থ হ'ল যে মোক শক্তি দিয়া, যিটো মই মোৰ অন্তৰত শক্তি দিবলৈ লাগে, যিটো মই গ্ৰহণ কৰিব লাগে, যিটোক মই পৰিৱৰ্তন কৰিব নোৱাৰোঁ সেইটো সেইভাগেই গ্ৰহণ কৰিবলৈ শক্তি দিবলৈ ভগৱানক প্ৰাৰ্থনা কৰা হৈছে। সাহস দিবলৈ কোৱা হৈছে, কাৰেজ টু চেঞ্জ দ্য থিংছ ডেট আই কেন। কিছুমান কথা আমি নিজৰ মাজত সলনি কৰি ল'ব পাৰোঁ, তেনেকুৱা কথাবিলাক যাতে আমি সলনি কৰিব পাৰোঁ তাৰ কাৰণে দিয়া হৈছে। আৰু এণ্ড চেঞ্জ দ্য থিংছ আই কেন এণ্ড দ্য উইজডম টু ন' দ্য ডিফাৰেঞ্চ। আমাৰ মাজত কিছুমান ডিফাৰেঞ্চ আছে, আমি প্ৰত্যেকে সমান নহয়, কেতিয়াও সমান হ'ব নোৱাৰোঁ। তো গতিকে সেই ডিফাৰেঞ্চখিনি বুজি পাবৰ কাৰণে আমাৰ মাজত সাহস দিবলৈ কৈছে। তো ইয়াকে ক'লোঁ, ধন্যবাদ।